নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আপুনি যদি অসম চৰকাৰৰ এজন নতুন কৰ্মচাৰী আৰু আপুনি যদি অসম চৰকাৰৰ তৰফৰ পৰা আজি পিতৃ মাতৃ বন্ধনৰ বাবে বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰা হয়, এই ছুটি যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? পোনপ্ৰথমে আপোনালোকে মাতৃ পিতৃ বন্ধনা এপত আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰা হোৱাৰ পিছত আপোনালোকে এই পৰ্টেলটোতে পুনৰ এপ্লাই কৰিব লাগিব। এতিয়া আপোনালোকে নাম ৰেজিষ্টাৰ কৰিবলৈ হ'লে কি কৰিব লাগিব? আপোনালোকৰ মোবাইলত থকা গুগলৰ ক্ৰম ব্ৰাউজাৰলৈ যাব লাগিব আৰু আপুনি ইয়াত চাৰ্চ কৰিব লাগিব মাতৃ পিতৃ বন্দনা .assam.gov.in। ইয়াত আপুনি ক্লিক কৰক। দেখিছে এইটো মাতৃ পিতৃ বন্দনা যিটো অফিচিয়েল পেজ, এই পেজটো ইয়াত খোল খাইছে। যদি আপুনি ইয়াত ৰেজিষ্টাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত তলত দেখিছে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ, ইয়াত আপুনি ক্লিক কৰিব লাগে যদিহে আপুনি পোনপ্ৰথমবাৰৰ কাৰণে মাতৃ পিতৃ বন্দনাৰ ছুটি ল'ব বিচাৰিছে। আৰু যদি আপুনি আগতেই লৈছে তেতিয়াহ'লে আপুনি ইয়াত ওপৰত যিটো লগ ইন এণ্টাৰ ৰেজিষ্টাৰ আছে, ইয়াৰ যদি আপুনি নিজৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি আপুনি লিভ এপ্লাই কৰিব পাৰিব। যিহেতু আপুনি নতুন কৰ্মচাৰী গতিকে আপুনি পোনপ্ৰথমে ইয়াত ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ, ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে এখন পেজ খোল খাইছে। ইয়াত আছে এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আপুনি ইয়াত দাখিল কৰিব লাগিব। পোনপ্ৰথমে আছিলে ফাৰ্ষ্ট নেম, আপোনাৰ যি নাম হয় আপুনি ইয়াত ক্লিক কৰিব। আপোনাৰ নামটো ইয়াত আপুনি ক্লিক কৰিব। যদি আপোনালোকৰ মিডিল নেম আছে তেতিয়াহ'লে আপুনি মিডিল নেমটো ইয়াত আপুনি লিখিব পাৰে। আৰু লাষ্ট নেম আপোনালোকৰ যিটো লাষ্ট নেম উপাধি টাইটেল আপুনি ইয়াত দিব পাৰে। ইয়াৰ পিছত এইটো হোৱাৰ পিছত আপুনি তলত চাওক ফাদাৰ্ছ নেম বুলি আছে, তলত দেখিছে ফাদাৰ্ছ নেম, ইয়াত আপুনি ক্লিক কৰক। ইয়াত আপোনাৰ নিজৰ দেউতাৰ নামটো আপুনি ইয়াত লিখি দিয়ক। আপোনাৰ দেউতাৰ নাম যি হয় সেইটো লিখি দিব আপুনি। ইয়াৰ পিছতে আপুনি সোঁফালে দেখিছে মাদাৰ্ছ নেম, ইয়াত আপোনাৰ নিজৰ মাৰ নাম আপুনি লিখিব লাগিব। আপোনাৰ যি হয় মাৰ নাম ইয়াত আপুনি লিখি দিব। ইয়াৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰক। মোবাইল নম্বৰ দিছে, আপোনাৰ যিটো বৰ্তমান মোবাইল নম্বৰ আছে এই মোবাইল নম্বৰটো আপুনি ইয়াত আপুনি ক্লিক কৰিব লাগিব। যিহেতু এই মোবাইল নম্বৰটোত আপোনাৰ OTP আহিব, গতিকে আপুনি বৰ্তমান যিটো মোবাইল নম্বৰ চলাই আছে এই মোবাইল নম্বৰটো আপুনি ইয়াত দাখিল কৰিব লাগিব। ইয়াৰ পিছত ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থত আপোনাৰ জন্ম চন প্ৰথমতে আপুনি ইয়াত লিখিব লাগিব। ইয়াৰ পিছতে আপুনি মাহটো চিলেক্ট কৰিব, কোনটো মাহ হয়। তাৰপিছত আপুনি দিনটো কৰি ছেট কৰি দিব। চিলেক্ট জেণ্ডাৰ, আপুনি মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আৰু তলতো আছে থাৰ্ড জেণ্ডাৰ, আপুনি যিটো হয় সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত আছে অফিচিয়েল ইনফৰমেশ্যন। এতিয়া যদি আপুনি চৰকাৰী কৰ্মচাৰী হয় তেতিয়াহ'লে ইয়াত চিলেক্টত যাব, ইয়াত ইয়েছ কৰিব, ইয়েছ কৰিব। ইয়াৰ পিছতে আপুনি নেম অফ অফিচ, ইয়াত আপোনাৰ যিটো বিভাগত চাকৰি কৰে সেই বিভাগটোৰ নামটো লিখিব। আৰু যদি আপুনি স্কুলত কৰে তেতিয়াহ'লে আপোনাৰ ইয়াতে স্কুলখনৰ নামটো আপুনি ইয়াত লিখি দিব। ইয়াৰ পিছত আপুনি তললৈ ডেজিগনেশ্যন, ইয়াত আপোনাৰ ডেজিগনেশ্যন কি হয় ইয়াত আপুনি ডেজিগনেশ্যনটো আপুনি লিখিব লাগিব। ইয়াৰ পিছতে আপুনি দেখিছে চিলেক্ট ডিপাৰ্টমেণ্ট, ডিপাৰ্টমেণ্টটো আপুনি ইয়াত বহুতকেইটা ডিপাৰ্টমেণ্ট ইয়াত আপোনাৰ শ্ব' কৰিছে। আপোনাৰ যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটো আপুনি ইয়াত ক্লিক কৰিব লাগিব। আপোনাৰ যিটো ডিপাৰ্টমেণ্ট হয় সেইটো আপুনি ইয়াত চিলেক্ট কৰিব। ইয়াৰ পিছতে নেম অফ দ্য কনচাৰ্ণ হেড, এতিয়া আপুনি যদি LP স্কুলত শিক্ষকতা কৰে তেতিয়াহ'লে আপুনি ইয়াত নেম অফ দ্য কনচাৰ্ণ হেডত আপোনালোকৰ ব্লকৰ যিজন BO আছে BOৰ নাম লাগিব। আৰু আপুনি যদি হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰীত কৰে তেতিয়াহ'লে
ইয়াত আপোনালোকৰ প্ৰিন্সিপালৰ নামটো ভৰাব লাগিব আৰু আপোনালোকে যদি বেলেগ ডিপাৰ্টমেণ্টত কৰে বেলেগ অফিচত কৰে সেই ডিপাৰ্টমেণ্টৰ সেই অফিচটোৰ মুৰব্বীগৰাকীৰ নাম ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছতে তলত দেখিছে চিলেক্ট ডিষ্ট্ৰিক্ট বাওঁফালে ইয়াত আপোনাৰ নিজৰ যিখন জিলা সেই জিলাখন আপুনি বাছনি কৰিব। সাব ডিভিজন যদি থাকে দিব আৰু নাথাকিলে ব্লকটো তাত এণ্ট্ৰি কৰিব। আপোনাৰ যিটো ব্লক হয় সেই ব্লকটো আপুনি ইয়াত লিখিব পাৰে। ব্লকটো আপুনি এণ্ট্ৰি কৰিব। ইয়াৰ পিছতে আপুনি তলত দেখিছে ডকুমেণ্ট আপলোড। ইয়াত আপুনি বাওঁফালে আছে অফিচিয়েল আইডি। ইয়াত যিটো আপোনাৰ অফিচিয়েল আইডি আছে এই আইডিটো কপি আপুনি ইয়াত আপলোড দিব লাগিব আৰু সোঁফালে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ইয়াত দেখিছেই ডকুমেণ্টবোৰ আপোনাৰ অফিচিয়েল আইডিটো আপোনাৰ 5 MBতকৈ আপুনি বেছি হ'ব নোৱাৰিব ফাইল চাইজ আৰু পাছপোৰ্ট চাইজটো 3 MBতকৈ বেছি হ'ব নোৱাৰিব। ইয়াত আপুনি চুজ ফাইল বুলি যে আছে সেই চুজ ফাইলত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যি গেলেৰী আছে গেলেৰীৰ পৰা আপোনালোকৰ যদি এনেকুৱা ফাইল বনাই থোৱা হৈ আছে তাৰ পৰা আপোনালোকে ইয়াত চুজ কৰিব লাগিব আৰু আপলোড দিব লাগিব। ইয়াৰ পিছত আপুনি আই চাৰ্টিফাইড ইয়াত ক্লিক কৰিব লাগিব। ইয়াত কেপচা কেইটা দেখিছে ইয়াত কেপচা কেইটামান আছে। এই কেপচা কেইটা আপুনি প্লিজ প্ৰভাইড কেপচা ইয়াত আপুনি কেপচা কেইটা ইয়াত আপুনি ক্লিক কৰিব। যি কেপচা আহে আৰু ক্লিক কৰাৰ পিছত আপুনি তলত ৰেজিষ্টাৰ অপশ্যনটো যে দেখিছে এই ৰেজিষ্টাৰ অপশ্যনটো আপুনি ক্লিক কৰি দিব।